মোক যে ইমান মৰম আৰু চাপৰ্ট দিছে। এবাৰ আমাৰ মুভিৰ নাম টুইষ্টেড, ইংলিছত ৰেভেন্স, হিন্দীত বদলা। এবাৰ আমাৰ লিডিং ৰোলত দুজন হিৰো আছে, লিংচাৰ বসুমতাৰী আৰু চেৰাং নাৰ্জাৰী, সুজু বসুমতাৰী। মই আশা কৰিছোঁ আগৰ পৰা আমাৰ ৰাইজসকলত যিমান মৰম আৰু চাপৰ্ট দি আছে, এবাৰ মানে আৰু বেছিকৈ মই চাপৰ্ট পাম বুলি আশা কৰিছোঁ। ধন্যবাদ। হ'ল মানে যোনটো বদলা, এটা মানে গাঁৱৰ যেতিয়া গাঁৱৰ ওপৰত দুৰ্নীতি হয়, তেতিয়া যদি গাঁৱৰ মানুহবিলাক যেতিয়া চাফাৰ কৰে, তেতিয়া কি কেনেকৈ দৰে এটা পৰিয়ালে নিজৰ পৰিয়ালৰ ছেক্ৰিফাইচ দি কেনে গাঁৱৰ কাৰণে যে বেলেগ দুৰ্নীতি যোনে কৰে তাহাঁতৰ পৰা যে কিতাপটো লয়, বদলাটো লয়, সেইটোৰ ওপৰত এটা এইটো কাহিনী জড়িত হয়। ইয়াত টোটেল আমাৰ তিনিজন মেইন ফেমিলি টাইপকে আছে, য'ত মানে এইটোৰ ভিতৰত এই শ্বুটিং লোকেশ্যন ক'ত কৰা হৈছে? শ্বুটিং লোকেশ্যনটো কোকৰাঝাৰত মেইনলি ড্ৰামা পাৰ্টটো হ'ব। তাৰপিছত এইটো মেইনলি একশ্যন বেছড ফিল্ম হয়। চ' ইয়াৰ মেইনলি একশ্যনছবিলাক আমি অলপ বাহিৰত শ্বুট কৰিবলৈ আমি আশা টাৰ্গেট কৰিছোঁ, আৰু গানবিলাক আমি এইটো কমপ্লিটলি আউটডোৰত শ্বুট হ'ব। বাহিৰত এতিয়া আমি এইটো আউটডোৰ লোকেশ্যনত কেৰেলাটো টাৰ্গেট কৰিছোঁ, কেৰেলাত কিছুমান পাৰ্টটো গানৰ পাৰ্টবিলাক শ্বুট কৰিবলৈ। আৰু একশ্যনছটো আমি ভাবি আছিলোঁ যে আমি হায়দৰাবাদত শ্বুট কৰিম কিছুমান ছিকুৱেঞ্চটো, যোনটোত মানে আমি অলপ চাউথ একশ্যন ষ্টাইলৰ ফ্লেভাৰটো যদি দিব পাৰোঁ। প্লেবেক ছিংগাৰ এতিয়ালৈকে আমি এনেকুৱা গানবিলাক কমপ্লিটলি ডিচাইড কৰা নাই, কিন্তু এতিয়া প্ৰথম এটা গানটো আমি বিট্টু নাৰ্জাৰী দিছোঁ, যোনটো এটা ফিল্মৰে মেইন গান হ'ব, এইটো এটা দিছোঁ। বাকী দুটা গান আমি এতিয়া মানে কিবা আছে, প্ৰি প্ৰডাকশ্যনত আছে। আজিৰ পৰাই আমাৰ শ্বুটিংটো ষ্টাৰ্ট হ'ব, আৰু আশা কৰিছোঁ কি আমাৰ এইটো ফিল্মো মানে ভালকৈ চলিব। আপোনালোকে চবে সকলোৱে ভাল পাব আমাৰ ফিল্মটো চাই কিনি, সেইটোৱে মই মানে আশা কৰোঁ। এইটো মোৰ ছেকেণ্ড টাইম চান্স, আৰু মই নিজকে বহুত লাকি